বহুতে চাগে ভাবিছে কি কৰি আছে। এইটো হৈছে আমাৰ গাঁওখনৰ এটা ৱাটাৰ ছাপ্লাই ছিষ্টেম। ইয়াৰ পৰা মানে আমাৰ গোটেই সমূহ ৰাইজে মানে পানী খায়। এনেকৈ নিব লাগে, বটলত ভৰাই বা কিবাত ভৰাই নিব লাগে। এইখন আমাৰ গাঁওখন, এখন আমাৰ গোটেই গাঁৱৰ ৰাইজে মানে ইয়াৰ পৰা পানী নি থাকে। এনেকৈ এবাৰ বাইকত হওক বা চাইকেলত হওক, মাইকী মানুহবিলাকেও পানী নি থাকে ইয়াৰ পৰাই। আৰু এইটোৱে মানে আমাৰ জীৱন বুলি ক'ব পাৰি। জীৱন ইয়াৰ পৰাই গোটেই খোৱা বোৱা হয়। এটা বহুত ডাঙৰ এটা সমস্যা আছে। সমস্যাটো হ'ল কি, মানে মাটিৰ তলত এটা বোলে শিলৰ এটা মানে লেয়াৰ এটা আছে, আৰু সেই শিলৰ লেয়াৰটোৰ পৰা তাৰমানে আমাৰ ইয়াত হেণ্ড বৰিংটো নহয়ে, মেচিন বৰিঙো মানে হ'বলৈ বহুত টান। মেচিন বৰিং হ'বলৈও বহুত টান ইয়াতে। মেচিন বৰিঙো মানে সেই শিলটো মানে ভাঙিব নোৱাৰে, তেনেকুৱা এটা শিল আছে। গতিকে আমাৰ ইয়াত মানে ৰাইজৰ বহুতখিনি অসুবিধা হয়। বহুতখিনি তাৰমানে পানীৰ কাৰণে, খোৱা বোৱাৰ কাৰণে বা গা ধোৱা বা কাপোৰ ধোৱাৰ কাৰণে বহুত অসুবিধা হয়। গতিকে যিবিলাক মানুহৰ তাত বা যিবিলাক গাঁৱত পানী এভেইলেবল আছে, সোনকালে মানে পানীৰ কাৰণে কোনো চিন্তা নাই, গতিকে তেওঁলোকৰ তুলনাততো আমাৰ মানে গাঁওখন বহুত এখন পিছপৰা বুলি ক'ব লাগিব। কাৰণ পানীৰ কাৰণে অসুবিধা, মেইন মানুহৰ সমস্যাটো হৈছে মেইন পানী। যদি খোৱা পানী বা কাপোৰ ধুবলৈ বা গা ধুবলৈ মানুহৰ সহজে পানী উপলব্ধ নহয়, গতিকে এইটো এটা প্ৰব্লেম বহুত ডাঙৰ। গতিকে যাৰ তাত পানী এভেইলেবল আছে তেওঁলোকে ৱেষ্ট নকৰিব, পানীটো ছেভ কৰি ৰাখক। কাৰণ দিনে দিনে মানে লেয়াৰটো বহুত তললৈ গুচি গৈছে। আজি যদি 120 ফুটত যদি আমাৰ ইয়াত পানী ওলায়, কাইলৈ কিন্তু 160 ফুটত বা 200 ফুটতহে পানী ওলাব। দিনে দিনে মানে পানী লেয়াৰটো তললৈ গৈ আছে।